নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ। আজি আমি গৈ আছোঁ চান্দুবিৰ ওচৰতে থকা বাৰেগাঁও আৰু ৰাণীখামাৰৰ নিজৰাটিলৈ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু নিজৰা কেইটিলৈ যোৱা ৰাস্তা অলপ মই দেখুৱাই দিম, চাই থাকিব। আৰু এনেকৈ আহি দুটা ৰাস্তা পাব। এই দুটা ৰাস্তাৰ ৰাইট ছাইডতদি গ'লে পাব আপোনালোকে চান্দুবিৰ বনভোজস্থলী, আৰু লেফ্ট ছাইডতদি গ'লে পাব আপোনালোকে চান্দুবিৰ য'ত মেলা হয় সেই স্থলীখন, লগতে ৰাণীখামাৰত যোৱা ৰাস্তাটো। আৰু বন্ধুসকল, আমি যদি এইফালে যাওঁ ৰাইট ছাইডে আমি পাম চান্দুবি, আৰু এইফালে যদি যাওঁ লেফ্ট ছাইডে আমি পাম ৰাণীখামাৰ। আমি এতিয়া ৰাণীখামাৰতে যাম। আজি প্ৰথমতে ৰাণীখামাৰৰ পৰাই আহোঁ, এদিন চান্দুবিতো আহিম বাৰু, আৰু সেইদিনা ভালদৰে দেখুৱাম চান্দুবি বিলখন। আৰু এইখিনি জেগাতে অলপমান ৰৈ দিলোঁ, কিয়নো আমি ঘৰত ভাত খাই অহা নাই, গতিকে সকলোৰে ভোক লাগিছে বোলে। গতিকে কিবা অলপ খাই লওঁ, কি পাওঁ। আৰু চাওক না, কি ধুনীয়া দোকান, চাংঘৰৰ ওপৰতে দিছে। এইখন দোকানতে আমি অলপ কিবা খাই লওঁ। আৰু ইয়াতে আছে মোৰ বন্ধুকেইটা। আৰু এনেকৈ আহি আৰু দুটা ৰাস্তা পাম। আৰু আমি যদি লেফ্ট ছাইডে যাওঁ, মানে এইফালে আমি পাম বাৰেগাঁৱৰ নিজৰাটো, আৰু চিধাই যদি যাওঁ আমি পাম ৰাণীখামাৰৰ নিজৰাটো এইফালেৰে। গতিকে বলক প্ৰথমতে ৰাণীখামাৰত থকা নিজৰাটি চাই আহোঁ। বন্ধুসকল, এইখিনিৰ পৰা আগত যাব নোৱাৰি। আহি পাইছা তোমালোকে? তোমালোকৰ দেৰি হ'ল। আৰু এইখিনিৰ পৰা ৰাস্তাটো শেষ হ'ল। হাই। আৰু এইখিনিৰ পৰা ৰাস্তাটো শেষ হ'ল। এইখিনিৰ পৰা আমি নিজৰাটোলৈ খোজকাঢ়ি যাব লাগিব। গতিকে বলক। এই চাওকচোন, কি ধুনীয়া এখন নদী পাইছোঁ। আৰু এই ঠাইখিনি ৰাণীখামাৰতে আছে। এই মই যে দেখুৱালোঁ ৰাস্তাটি শেষ হোৱা, সেইখিনিৰ ওচৰতে পাব এই ঠাইখিনি। আপোনালোকে আহিলে দেখাই পাব, গতিকে আহিব ইয়াতে। আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ নিজৰাটোলৈ। চাই থাকিব ভিডিঅ'টো। আমি নিজৰাটোলৈ গৈয়ে আছিলোঁ, কিন্তু অলপমান দূৰ যাই পেলাই দেখিলোঁ যে ৰাস্তাটো ইমান ভাল নহয়। মানে কাষতে এটা নদী আছে, আৰু নদীটোৰ কাষতে মানে সৰু এটা ৰাস্তা মই দেখুৱাই দিম সেইটো ৰাস্তাটো। আৰু এইটো ৰাস্তাটোই দিয়ে যাই থাকিব লাগে ৰাণীখামাৰৰ নিজৰাটোলৈ, আৰু নাৱেৰেও যাব পাৰে, যদিও আমি নগ'লোঁ, আমি ভয় লাগে কাৰণে। আৰু এনেকুৱা জোকো পাইছিলোঁ, মোৰ ভৰিতো ধৰিছিল এই জোকডালে। আৰু এনেবোৰ কাৰণতে আমি নগ'লোঁ নিজৰাটোলৈ। আৰু ইয়াতে এজন খুৰা লগ পালোঁ, আৰু খুৰাজনক সুধিলোঁ নিজৰাটোত যাব পাৰি নে নোৱাৰি, আৰু খুৰায়ো ক'লে নিজৰাটোৰ বিষয়ে। চাওকচোন খুৰা, আমাৰ যে ৰাণীখামাৰত নিজৰাটো আছে, হয়, তালৈ যোৱাটোতো এতিয়া সম্ভৱ নহয়। এটা বৰ্তমান বাৰিষা ছিজনৰ কাৰণে সম্ভৱ নহয়, কাৰণ মানে বহুত জোক চক হাবি জাবি বহুত থাকে। হয়। সেইটো কাৰণে কেতিয়াবা আৰু এই যিটো কাফানডোঙা জলপ্ৰপাত বুলি কয়, ৱাটাৰফলছ,
সেইটো বস্তুটো চাবলৈ গ'লে মানে এতিয়া বাৰিষা ছিজনত অসুবিধা হয়। ৰাস্তাটো সৰু। ৰাস্তাও সৰু মানে ৰাস্তাই নাই। হয় হয়। ৰাস্তাই নাই অকণমান মানে কি যেনেকৈ আমি জংঘলত যোৱা মানুহ তেনে অঁ ক্ষেত্ৰত মানে কোনো অসুবিধা নাই। হয় হয়। কিন্তু তোমালোকে লংপেণ্ট চাৰ্ট পিন্ধি কিনে যোৱাটো জোতা লংপেণ্টেদি হয় সেইটো হয় মানে অসম্ভৱ। সম্ভৱপৰ নহয় আৰু অসম্ভৱ হয়। হয় কাৰণ পানী নিজৰা আছে মাজত দুটা নিজৰা যাই কেনে কাপানডোঙা জলপ্ৰপাতটো হ'ব হয় পাৰে। হয় নিজৰটোৰ নামটো কি বুলি ক'লে? কাপানডোঙা জলপ্ৰপাত। হয় দিয়ক। আৰু এই খুৰাজনে ইয়াতে থকা এখন ৰিজৰ্টো পৰিচালনা কৰে। গতিকে খুৰাই পৰিচালনা কৰা ৰিজৰ্টখনলৈ যাওঁ ব'লক। আৰু এইখনেই হৈছে ৰাণীখামাৰত থকা ৰিজৰ্টখন। এইখন ৰিজৰ্টে সেই খুৰাজনক যে লগ পাইছিলোঁ সেই খুৰাজনে পৰিচালনা কৰে। ত' বলক এইখন ৰিজৰ্টৰ ভিতৰে কি কিনো আছে চাই আহোঁ এবাৰ সোমাই। ধুনীয়া ৰিজৰ্ট এইখন। সঁচাকৈয়ে এই ৰিজৰ্টখন খুবেই ধুনীয়া। আপোনালোকেও যদি কেতিয়াবা ৰাণীখামাৰত আহে এই ৰিজৰ্টখনলৈ এপাক আহিব। তো গাইজ আমি যিহেতু ৰাণীখামাৰত থকা নিজৰাটো চাই আহিব নোৱাৰিলোঁ, গতিকে বাৰেগাঙত থকা নিজৰাটোৱে চাই আহিব ব'লক। আৰু এতিয়া আমি বাৰেগাঙত নিজৰাটোলৈ যাই আছোঁ। আৰু গাইজ ইয়াতে অলপ খোজকাঢ়ি যাই থাকিব লাগিব। সেই যেন নিজৰাটো দেখিছে তালৈকে আমি যাব লাগিব খোজকাঢ়ি। আৰু আমি অলপমান গ'লেই নিজৰাটো পাম, গতিকে বলক। এয়া আহি আমি নিজৰাটো পাই গ'লোঁ। মোৰ পিছফালে আছে নিজৰাটো, চাই লওক। আৰু চাওক গাইজ কিমান ধুনীয়া পৰিৱেশ। তো গাইজ এতিয়া আমি আহিলোঁ নিজৰাটোৰ পৰা। মোৰ বন্ধুকেইটাই গাও ধুলে, মই নুধুলোঁ। কেনেকুৱা লাগিল বন্ধুসকল? মজা। এই চাওক গাইজ আমি দুটা বাতিৰ কিমান খাই আছোঁ, কেইটা মানুহ।
আৰু দুটা আনাৰস ঘৰলৈও লৈ আহিলোঁ